আজকে কোকরাঝাড় জেলার অন্তর্গত 7 নম্বর কোয়ার্টার লাইন এবং মাগুবাড়ি পার্ট 2 অন্তর্গত যে অনুষ্ঠান, শ্রদ্ধাঞ্জলি অনুষ্ঠান, আজকে বিদায় অনুষ্ঠানে সকলের সহযোগিতা নিয়ে এসে আজকের যে অনুষ্ঠানটি সবার অন্তরের এবং আদরের শ্রদ্ধাঞ্জলি এবং ভারতবর্ষের রত্ন এবং আমাদের আসামের রত্ন প্রিয় জনপ্রিয় জুবিন গড় তার মৃত্যুর যে আজকে শোক দিবস হিসাবে শ্রদ্ধাঞ্জলি এবং তার প্রতিপদনা করার জন্য আমরা এখানে সকলে সহযোগিতা করে কামনা করছি। কোনে কৰিছিল মানে আমি কৰিলো, মানে উপস্থিত ৰাইজে কৰিলো। এইকাৰণে কৰিলো আমাৰ প্ৰিয়, আমাৰ বুলি নহয় গোটেই অসম ক'লে ভুল হ'ব, গোটেই ভাৰতৰে বিশ্বৰে ক'ব গ'লে বিশ্বৰে এজন মানে কি হৃদয় চুই যোৱা গায়ক, তাৰ মানে আকস্মিক দুৰ্ঘটনাত আমি অতিকৈ মৰ্মান্তিক হৈছোঁ। এতিয়া নিয়তি জুনতি কি ক'ব, আমি আৰু কি ক'ম। এতিয়াৰ ভিত্তিতে মানে আমি যেন চিৰ আত্মা যেন শান্তি পায়, তাৰ কাৰণে মানে এতিয়া কামনা কৰি আমি আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানখন পাতিছোঁ। ৰাইজ আমাৰ কোকৰাঝাৰ টি ষ্টেটৰ অন্তৰ্গত মানে 7 নং কোৱাৰ্টাৰ লাইন আৰু মাগুৰমাৰী পাৰ্ট 2 বাকী ৰাইজৰ সহযোগত হৈছে এইটো আয়োজন। প্ৰগ্ৰাম একো নাই দাদা, মানে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰদীপ প্ৰজ্বলন। आज कोकराझार चाय बागान के 7 नंबर क्वार्टर लाइन में कराम फील के हुआ। आज हमार महान शिल्पी जुबिंदा के श्रद्धांजलि प्रोग्राम आज हमें करा थी। तो आज पूरा हमार बागान के जितना भी मजदूर भाई बहन मना है संगे हमार যুৱ প্ৰজন্ম के নতুন নতুন ছড়ামান যেমন উঠাবাল ছড়া ছড়িমান এই যে জুবিনদা हमार মাঝে नाइखे ओकर लगिन श्रद्धांजलि प्रोग्राम के आयोजित करके आज हमें ये प्रोग्राम के रखी। संगे में हमें बंती प्रज्वलन के प्रोग्राम भी रखी। तो हमें खूब दुखित तो आज हमार माझे नाइखे। आज हमार बागान के बागानिया भाषा लिखे बहुत अच्छा अच्छा गीत गलक, हमें कितना माया दिलक, मरम दिलक और आज हमार माझे से चल गलक। ओहले हमें खूब उकर दुख प्रकाश करा थी जाते उकर आत्मा चिरदिन भगवान उकर आत्मा के शांति देल, उकर लगिन हमें भगवान से प्रार्थना मांगा थी।